আপোনাৰ লগতো ভাইৰেল কৰি দিলে ন কথাটোহে এইটো হৈছে কি কেছত আনিছে এতিয়ালৈকে একো কোৱা নাই মিছ চাব নালাগে জানো কি সাসপেক্টত উঠাই আনিছে কি জানো এতিয়ালৈকে একো কোৱা নাই ক'ত ঘৰ আপোনালোকৰ ঘৰ এইফালে হয় বলুগুৰি পিনে কিমান পঢ়া আপুনি এমকমলৈকে পঢ়িছোঁ কি 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 কাৰণত আনিছে গম নাপাওঁ কি কাৰণ এতিয়ালৈকে একো কোৱা নাই চুৰি কেছত অনা বুলি কৈছে আপোনালোকক গম নাপাওঁ আৰু হয়হে নে নহয়হে কি কেছত আনিছে এতিয়ালৈকে একো কোৱা নাই মিছ চাব নালাগে দেখাই দিয়ক এবাৰ দেখাই দিয়ক নালাগে এনেই ধ্বংস উঠিছোৱে আৰু আপুনি ধ্বংস কৰিব নালাগে নালাগে হ'ব নালাগে ৰাইজে চাব নালাগে ভাইৰেল হ'লো আৰু ভাল লাগিল কৰা নাই এনেকুৱা কথা নাই ভাল লাগিল কৰা নাই কথা নাই এতিয়া আপোনাৰ লগতো ভাইৰেল কৰি দিলে ন কথাটোহে এইটো হৈছে গমে নাপাওঁ কিয় লৈ চিচি কেমেৰাটো উঠি আছে আগত দুটাৰ চিচি কেমেৰা উঠি আছে প্ৰমাণটো আপোনালোকে চাওক না প্ৰমাণ চিচি কেমেৰা কি আছে উঠি আছে ক'ত ঘৰ ঘৰ ক'ত আমাৰ ৰঙামাটিত ঘৰ কি কৰিব আহিছিল ৰাতি ইয়াতে ৰাতি আহাই নাই সিদিনা বিয়া আছিল তাকে যেতিয়া আজি কাগজ পালো কাগজ থৈ দিয়া আছে 6 তাৰিখে বিয়া চিচিত কি কাৰণে উঠিলে চিচিত থাকিলে আপোনালোকক সেইকাৰণে কৈছো ছাৰ বুলি কেনে ছাৰ ফিংগাৰ প্ৰিণ্টিং হয় যি হয় চাই লওক কিহৰ কাৰণে পিছে উঠাই লৈ আহিছে কিহৰ কাৰণে গম নাপাওঁ কি নাম কি নাম নামটো নাম ৰাহুল ৰাহুল কি হুছেইন হয় তোৰ নাম কি কৰা কি কৰে কাম কি কৰা কোম্পানীত কাম কৰোঁ ক'ৰ কোম্পানী SRD ঠিক আছে মুঠতে আছে ফুটেজ মই ৰাখি দিয়া ক'লো চিচিটিভি